অৱশেষত ক্ষমা খুজিলে বাইটি মিউজিক কোম্পানীৰ স্বত্বাধিকাৰী মুস্তাফিজুৰ ৰহমানে। সকলৰ আগত আকৌ এবাৰ হাত জোৰ কৰি ক্ষমা খুজি জুবিন গাৰ্গৰ মায়াবিনী গীতত জুবিন গাৰ্গৰ পৰিয়ালৰ অনুমতি নোলোৱাকৈ কপিৰাইট ক্লেইম বহুৱাইছিল। উল্লেখ্য যে মায়াবিনী গীতৰ সকলো টকা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই লাভ কৰিছিল, কিন্তু মুস্তাফিজুৰ ৰহমানে এই ধন জুবিন গাৰ্গৰ পৰিয়ালক দিয়াৰ উদ্দেশ্যেৰে কপিৰাইট ক্লেইম লগাইছিল। যদিও পৰৱৰ্তী সময়ত দেখা গৈছিল যে বিভিন্ন দল সংগঠন তথা জুবিন অনুৰাগীসকল ইয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছিল। অৱশেষত অসমবাসীৰ ওচৰত হাত জোৰ কৰি ক্ষমা খুজিলে মুস্তাফিজুৰ ৰহমানে। আসসালামু আলাইকুম আৰু নমস্কাৰ। বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ আটাইৰে পৰা হাত জোৰ কৰি ক্ষমা খুজিব বিচাৰিম। হয়, আমি ভুল কৰিছোঁ আৰু তাৰে বাৰু কাৰণে মই আজি আপোনালোকৰ আগত এনেকৈ বহি হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ। আৰু কি ভুল কৰিছিলোঁ এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকক জনাম। যোৱা এদিন আগতে আমি জুবিন দাৰ মায়াবিনী গীতত আমাৰ ভাইটি মিউজিক কোম্পানীৰ ফালৰ পৰা কপিৰাইট ক্লেইম বহাইছিলোঁ। আৰু কিয় বহাইছিলোঁ কপিৰাইট ক্লেইম বা কিয় দিছিলোঁ কপিৰাইট ক্লেইম সেয়া আমি নিশ্চয় এই ভিডিঅ'টিৰ মাজত কম, কিন্তু তাৰ আগতে মই আপোনালোকৰ পৰা পুনৰাই হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ। কাৰণ মায়াবিনী গীতত কপিৰাইট ক্লেইম লগোৱাৰ আগতে হয়তো আমাৰ জুবিন দাৰ পৰিয়ালৰ ফালৰ পৰা অথবা জুবিন দাৰ পত্নী গৰিমা বাৰ ফালৰ পৰা বাৰু পাৰ্মিশ্যন ল'ব লাগিছিলে, আৰু আমি সেয়া কৰা নাছিলোঁ। খৰধৰ বা জলবাজিত কাকো নুসুধাকৈ আমি ভাইটি মিউজিক কোম্পানীৰ যিটো কপিৰাইট ক্লেইম মায়াবিনী গীতত দিছিলোঁ, আৰু যাৰ ফলত হয়তো আপোনালোকে বহুখিনি বেয়া পাইছে। মই বুজি পাওঁ জুবিন দা আমাৰ সকলোৰে ইমোশ্যন, আৰু জুবিন দা সকলোৰে ইমোশ্যনত জড়িত হৈ আছে। আৰু যদি জুবিন দাৰ ক্ষেত্ৰত কোনোবাই অলপ ভুল কৰে তেনেহ'লে সেয়া ইমোশ্যনেলি আপোনালোকে ডিষ্টাৰ্ব হৈ যায় আৰু ইমোশ্যনেলি বস্তুটো বেয়াকৈ লয়। আৰু সেই উদ্দেশ্যেৰে হয়তো আপোনালোকে মোক আজি গোটেই দিনটো মানুহে বহুতে ফোন কৰিছে, বহুতে মেছেজ কৰিছে, বহুতে বেয়াকৈ গালিও দিছে, কিন্তু মই বেয়া এই কাৰণেই পোৱা নাই। কাৰণ এতিয়া আমি অনুভৱ কৰিব পাৰিছোঁ, এতিয়া আমি ৰিয়েলাইজ কৰিছোঁ যে আমাৰ মায়াবিনী গীতত আমি যি উদ্দেশ্যেৰে কপিৰাইট ক্লেইম নলগাইছোঁ কিয়, কিন্তু তাৰ আগতে জুবিন দাৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ পাৰ্মিশ্যন ল'ব লাগিছিলে, আৰু আমি সেয়া কৰা নাছিলোঁ। আৰু তাৰ বাবে আমি খুবেই দুখিত। আৰু এই ভিডিঅ'টিৰ যোগেদি আমি সমগ্ৰ অসমবাসীক তথা সমগ্ৰ অসমৰ যি দল সংগঠনসমূহ আছে সকলৰ সন্মুখত হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ। আৰু ভিডিঅ'টোৰ মাধ্যমেৰে ক'ব বিচাৰিম বা প্ৰতিশ্ৰুতি দিব বিচাৰিম এক ধৰণৰ যে এনেকুৱা ভুল ভাইটি মিউজিক কোম্পানীৰ বা মোৰ ফালৰ পৰা কোনোদিনো আপোনালোকে দেখা নাপাব।